কতে গৈয়ে গৈ বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈ নকৈ থাকিও উৰকে নপৰে বহাগৰ বিহুটিৰ কথা। নমস্কাৰ, মই ৰীমা দেৱী আৰু আজি এই বিহু আদৰণি অনুষ্ঠানত উপস্থিত সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানটো আগুৱাই দিবৰ কাৰণে মই পল্লৱী তামুলী বাইদেউক আদৰণি সম্ভাষণ জনাবলৈ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। দেউলালে বাছৰাৰ মুখলে পাতিলে দুলিয়াই পাতিলে দুলা কাণত জিলিকিলে নৰাৰে জাঙে পাই গাতে গুমেছে মই পল্লৱী তামুলী। আজি এই অনুষ্ঠানত উপস্থিত মোৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয় আৰু লগতে শিক্ষাগুৰুসকল, মোৰ সহকৰ্মীসকল আৰু উপস্থিত ছাত্ৰ ছাত্ৰী আৰু অন্যান্য দৰ্শকবৃন্দ সকলোলৈকে সম্ভাষণ জনাইছোঁ। আৰু লগতে আজি আমি গম পাওঁ যে আজি ৰঙালী বিহু উৰুকা অৰ্থাৎ আজি 13 এপ্ৰিল। এই উৰুকা উপলক্ষে আজি আমি সৰু আৰু থুলমূলীয়াকৈ এটি অনুষ্ঠান পালন কৰিবলৈ গৈ আছোঁ। এই অনুষ্ঠানত আপোনালোকে সুন্দৰকৈ অংশগ্ৰহণ কৰিব আৰু এই অনুষ্ঠানটো সুন্দৰকৈ উপভোগ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। ইয়াৰ পৰৱৰ্তী মই আমাৰ প্ৰধান শিক্ষকক আদৰণি জনাবলৈ দেৱাৰতী দত্ত বাইদেউক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত মই আমাৰ শিক্ষক প্ৰশিক্ষাৰ্থী প্ৰস্তুতি দত্ত বাইদেউ বিহু সম্পৰ্কে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। অতিতকৈ চেনেহৰ বহাগৰ বিহুটি তাতোতকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ নহয়নে? অলপমান ভুল হৈ গ'ল, যিহেতু মোৰ ভাষণ দিয়াৰ অভ্যাস নাই, তথাপিতো চেষ্টা কৰিছোঁ। মান্যানুসাৰে আমাৰ ইয়াত উপস্থিত থকা সকলোলৈকে শ্ৰদ্ধা আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এতিয়া মই মোৰ সম্যজ্ঞানেৰে আপোনালোকৰ আগত বিহু সম্পৰ্কে কিছু ক'বলৈ আগবাঢ়িছোঁ। বিহু উৎসৱটি বিশেষকৈ বিহু সংক্ৰান্তি উদযাপন কৰা হয়। বিহু সংক্ৰান্তি উদযাপন কৰাৰ বাবে বহুতো পণ্ডিতসকলে এই বিহু বিহু শব্দটো উৎপত্তি হৈছে বুলি কৈছে। বিহু হৈছে আমাৰ জাতীয় উৎসৱ। জাতীয় জীৱনৰ সকলো উচ্চ আকাংক্ষা, ৰং, আনন্দ, আৱেগ, অনুভূতি বিহুৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এক কথাত বিহুৱে অসমীয়া জাতিৰ প্ৰাণ। বিহুৰ বুকুতে অসমীয়াৰ আৱেগ, অনুভূতি, কামনা, বাসনা আৰু অসমীয়া জাতিৰ গৌৰৱাত্মক আতিথ্য আদি চিৰ প্ৰবাহমান হৈ থাকে। বিহুৰ লগত অসমীয়া সমাজখন এনেভাৱে জড়িত হৈ আছে যে বিহুক বাদ দি অসমীয়া জাতিৰ কৃষ্টি, সংস্কৃতি, সভ্যতা আৰু সাংস্কৃতিৰ মৰ্মৰ্যাদাখনো উৰুঙা হৈ পৰিব। বসন্ত ঋতুৰ আগমনৰ লগে লগে আমাৰ প্ৰকৃতিয়ে নসাজ পিন্ধি চিৰসেউজীয়া হৈ পৰে। প্ৰকৃতিৰ এই বিপুল পৰিভ্ৰমণৰ সময়তে চ'তৰ সংক্ৰান্তিৰ দিনাৰ পৰাই ৰঙালী বিহু উদযাপন কৰা হয়। আজি তোমালোকে জানাই এই ৰঙালী বিহু 7 দিনীয়াকৈ উদযাপন কৰা হয়। ৰঙালী বিহু হৈছে আনন্দৰ বিহু। সীমাহীন আনন্দ উল্লাহৰ উখল মাখৰে অসমীয়া
অসমীয়াৰ জনজীৱন উভৈনদী হৈ পৰে। এই বিহুৰ এটা বিশেষত্ব হৈছে হুঁচৰি। হুঁচৰি দলে মানুহৰ গৃহস্থৰ ঘৰে ঘৰে গৈ গৃহস্থক হৰিদ্ৰবনিৰে আশীৰ্বাদ দিয়াৰ লগতে ঢোল পেঁপা কবনা আদিৰ সংমিশ্ৰণত বিহুগীত মাতেৰে গৃহস্থক পুলকিত কৰে আৰু গৃহস্থক ভকত সেৱা কৰিবলৈ ভকত সেৱা কৰিবলৈ এক সুযোগ প্ৰদান কৰে। যিহেতু অসমীয়া সমাজৰ আটাইতকৈ গৌৰৱৰ এটা অংশ হৈছে ভকত সেৱা কৰাটো। সেয়েহে আমি বিহুগীতসমূহতো পাইছোঁ। বিহুগীত গাব নাজানো যদিও তোমালোকক পঢ়ি দিছোঁ কেনেকৈ আমাৰ অসমীয়া জনজীৱনৰ ভকত সেৱাটোৰ বিহুগীতসমূহত আছে। চতুৰ্থে চকুৰি বহাগত বগৰী, জেঠতে আমনা ধান, গৰু বিহুৰ দিনাখন শৰাই আগবঢ়াবা তেহে পাবা বৈকুণ্ঠ ধান। বৈকুণ্ঠ ধান মানে ভগৱানৰ শ্ৰীচৰণত ধান পোৱা কথাটো কৈছে। সেয়েহে বিহু আমাৰ কিমান জাতীয় জীৱনত কেনেকৈ ওতপ্ৰোতভাৱে জড়িত হৈ আছে আপোনালোকে গম পাইছে। ধন্যবাদ। কিবা ক্ষমা হৈছে যদি কিবা ভুল ভ্ৰান্তি হৈছে যদি ক্ষমা কৰি দিব। ইয়াৰ পৰৱৰ্তী মই আমাৰ প্ৰধান শিক্ষক মহোদয়ক দুআষাৰমান ক'বলৈ অনুৰোধ জনাইছোঁ। এতিয়া বিহু ক'লে মই প্ৰথমে আমাৰ B.ed প্ৰশিক্ষকসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিদ্যালয়ত আজি যে ৰঙালী বিহু উদযাপন কৰিবলৈ গৈ আছে আৰু লগতে আমাৰ বিদ্যালয়ৰ শিক্ষক মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অশেষ স্নেহেৰ সৈতে মই ক'বলৈ গৈ আছোঁ। বিহু এতিয়া আমি ভুজিয়াৰ ভোকতে মই বিহু মানে কমেই দেখা পাওঁ। মোৰ যিটো জন্মস্থান আমাৰ নগাঁও জিলা ধিং মোৰ জন্মস্থান। তাতে আমি সৰু কালৰ পৰাই এনেকুৱা বিহু আহিলে আমি ঘৰে ঘৰে হুঁচৰি বজাই সেইটো পাহৰি গ'লো এতিয়া। মানে এইবিলাক গীত আমি যিবিলাক গীত গাইছোঁ সৰু থাকোঁতে হুঁচৰি বাঁহেৰে বনোৱা চেপা তাৰপৰা ঢুলি এইবিলাক লৈ মানে আমি গাঁৱে গাঁৱে গৈছোঁ, মানে ঘৰে ঘৰে গৈছোঁ। গৈ আমি কি কৰিলোঁ, বিহু গান গাইছোঁ। বিহু এতিয়া আমাৰ আটাইতকৈ মানে দৰকাৰী আৰু আনন্দজনক যিটো বিহু আছে সেইটো হৈছে আমাৰ ৰঙালী বিহু। এতিয়া চোৱা আমি দুটা বিহু আমি মানিছোঁ। এটা হৈছে ভোগালী বিহু আৰু এটা হৈছে ভোগালী বিহুকে ৰঙালী মাঘৰ বিহু ভোগালী আৰু বহাগৰ বিহু ভোগালী ৰঙালী। আৰু কিবা পাহৰি গ'লো এইবিলাক চাওঁ। কঙালী পথা কাতি বিহু কঙালী বুলি কয়। কিন্তু আমি বিশেষকৈ কি কৰিলোঁ, এই দুটা বিহু মানিছোঁ। কাতি বিহুতো ইমানটো মানা নাই, কিন্তু এই যে বিহুৰ লগত সম্পৰ্ক কি? বিহুটো আমাৰ যিটো প্ৰাকৃতিকটোৰ লগত সম্পৰ্ক, মকৰ ক্ৰান্তি সংক্ৰান্তি এইবিলাকৰ লগত আমাৰ বিহুৰ ওতপ্ৰোতভাৱে জড়িত আছে। আমাৰ বছৰটো চাৰিটা ভাগ কৰিছে। চাৰিটা ভাগ কৰি 3 মাহৰ মূৰে মূৰে আমাৰ কি হয়, প্ৰাকৃতিক পৰিৱৰ্তন হৈ থাকে। এই প্ৰকৃতিৰ যিটো পৰিৱৰ্তন হৈ থাকে, যেনেকৈ চ'ত মাহতে আমাৰ কি হয়, এই যে বট গছ আহত গছৰ পাতকেইটা কি কৰে, সৰি পৰে, নতুন পাত গজালি মেলে। তাৰপাছতে আমাৰ ঠিক এনেকুৱা ধৰণৰ ভেদালিৰ পাতৰ কথা কৈছোঁ। চ'ত মাহ অহাৰ লগে লগে কি হয়, ভেদালিৰ পাতৰো সিহঁতে নতুন পাত ওলায়। ঠিক এনেকুৱা আমাৰ